নমস্কাৰ জনাই মই পূৰবীয়ে আমাৰ পৰিয়ালৰ সকলো সদস্যৰ ফালৰ পৰাই আপোনালোকলৈ ভোগালী বিহু ওলগ জনাইছোঁ আৰু বয়োজ্যেষ্ঠসকলক সেৱা জনাইছোঁ। আৰু উৰুকাৰ দিনানো দুপৰীয়াৰ থালখনত কি আছিলে আপোনালোককো দেখাওঁ আহকচোন। এয়া বন্ধাকবি মটৰ আলু ভাজি, এয়া কেঁচা চালাড, তিয়ঁহ, বিলাহী, বিট আৰু এয়া চিতল মাছ সৰিয়হ বটা দি পেলাই মই ভাপত দিছিলোঁ। এয়া বিলাহী দিয়া দালি আৰু এয়া ফ্ৰাই মাছ আৰু এটা পকা জলকীয়া। আৰু আপোনালোকৰনো দুপৰীয়া থালিখনত কি আছিলে আপোনালোকেও বাৰু জনাবচোন দেই কমেণ্টৰ জৰিয়তে। আৰু এয়া চাওকচোন মাছটো মই আপোনালোকক খুলি দেখাই আছোঁ। এয়া চাওকচোন ইমান ধুনীয়া হৈছে আৰু খায়ো অৱশ্যে সকলোৱে ভালেই পাইছে। আৰু আপোনালোকৰনো কি আছিলে থালখনত জনাবচোন দেই। এয়া ৰাতিৰ বাবে ৰেডি কৰি থোৱা হৈছে জুই ধৰিবলৈ। এয়া আমি সন্ধিয়া জুই ধৰি বহি আছোঁ। আৰু এয়া চিকেন চালাডৰ বাবে ৰেডি কৰা হ'ল। আৰু এয়া বিহুৰ দিনা ৰাতিপুৱা আপোনালোকেনো বিহুত এবাৰ কি পিঠা বনালে, লাড়ু বনালে আপোনালোকে জনাবচোন দেই। মই ইয়াত তিল পিঠা বনালোঁ আৰু এয়া মুড়ি লাডু, নাৰিকলৰ লাডু আৰু এয়া বৰ পিঠা। আৰু আপোনালোক আহিব দেই বিহু খাবলৈ আমাৰ ঘৰলৈ। আৰু এয়া চিৰা দৈ আৰু এয়া লাল চাহ আৰু কেঁচা তামোল খাই বাৰু কোনে ভাল পায় জনাবচোন। এয়া চাওকচোন মই কিন্তু ভালেই পাওঁ দেই কেঁচা তামোল খাই। আৰু আপোনালোক কিন্তু আমাৰ ঘৰলৈ নহাকৈ নাথাকিব আকৌ বিহু খাবলৈ আহিব। আৰু আপোনালোকেনো কি ৰেডি কৰিলে এইবাৰ বিহুত জনাব দেই কমেণ্টৰ জৰিয়তে। আজিলৈ বাই বাই।